Hey guys, মই আমাৰ কাষৰ ঘৰৰ কিবা এটা বস্তু আছে তাকে আজি চুৰ কৰিব যাম বুলি ভাবিছোঁ। বহুত সাৱধান বৰষুণো দি আছে, ছাতাটো ল'ম, টৰ্চটো নানাও, ধুনীয়াকৈ লাঠিটো কাষত লৈ যাব লাগিব আৰু দাখান লৈ যাব লাগিব। বস্তুটো চুৰ কৰি আনিব লাগিব, সিহঁতে বহুত দামেদি কিনি আনিছি। কেইটা পাতিছে আপোনালোকে দেখাও আহকচোন। চাওক 10:30 বাজছি, সিহঁতে মস্ত ডাঙৰ বৰষুণ দিছিল, সিহঁতে ঘুমাইছি। মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টা মানে হ'ল, 8:30 বজাতে ঘুমাইছি। আহক আমি যাওঁ, আহক চাই থাকো ভিডিঅ'টো। এইটো ছাতা মোৰ, ছাতাটো ল'ম, ধুনীয়াকৈ বাঁহত পিছফালে দি যাই সোমাব লাগিব। এই দৰজাখন খোলোঁ মই, এয়া আহিছোঁ। এই মায়ে আছে না দৰজাখন খোলাই থ'ব নোৱাৰে, সেইকাৰণে মাৰি থৈ দিলোঁ। পিছফালে মনে মনে সোমাব লাগিব। আহকচোন চাই যাওঁ, ৰ'ব দেই। সেই গাইছ মনে মনে যাব লাগিব। ছাতাটো লৈ আহিছোঁ, পিছফালে মনে মনে সোমাম। আপোনালোকে চাই থাকক দিয়ক, লাহেদি আপোনালোকে বঢ়িয়াকৈ চাই থাকক। মই বস্তুটো চুৰ কৰি আনি আপোনালোকক দেখাম। মই সেই পিছফালে যাই আছোঁ মনে মনে। আহকচোন। এই গাইছ মই এটা মিছা কথা কৈছোঁ দিয়ক। একো বস্তু চুৰ কৰিব নাযাওঁ, ডাঙৰ বৰষুণ দিয়া সঁচা কথা। এই জাল পাতি হ'ব তাৰমানে বৰষুণ, এইখন জাল এতিয়া তাৰমানে জাল পাতি থৈ হ'ব বুলি ভাবছোঁ। ৰ'ব চাই থাকক, তথাপিতো ভিডিঅ'টো বহুত কেনে লাগে আপোনালোকে চাই থাকক ভিডিঅ'টো। সেই চাই থাকক। এই গাইছ আপোনালোকক মিছা কথা এটা ক'লোঁ দিয়ক, বেয়া নাপাব, চৰি। ভিডিঅ'টো সকলো চাই যাওক সম্পূৰ্ণকৈ। আমি ৰাতি বৰষুণ দিয়াটো সঁচা কথা, জাল পাতিব যাব আছোঁ এই ৰাতি। আহকচোন চাই যাওক। আৰু মই অকলে নহয়, আমাৰ কাষৰ ঘৰৰ বাবু আহিছে, মোক ফোন কৰিলে জাল চেপা পাতি আহোঁ, আকৌ জাল পাতি আহোঁ। আমি যাই আছোঁ, আহকচোন। ৰেইনকোট পিন্ধি আহিছে, এই চা না, টৰ্চ লৈ পুৰা ৰেইনকোট পিন্ধি আহিছে। আমি এতিয়া চেপা জাল পাতিব যাই আছোঁ। এই গাইছ চাওক, এই ৰাতি 10টা 10:30 11টাত পুৰা দাবা পিটা বৰষুণ, ই পুৰা ৰেইনকোট চেইনকোট পিন্ধি আহিছে। ইচ এই গাইছ আমি ৰাতি যাই আছোঁ এতিয়া পথাৰত। ই পুৰা ৰেইনকোট পিন্ধিছে, মোক ফোন কৰিছে, মই কৈছোঁ হ'ব দে যাই আছোঁ। পুৰা লাঠি চাঠি, সেই চাওক না, লাঠি চাঠি পুৰা লৈ আহিছোঁ আৰু ছাতা তাতা লৈ। জমনি ৰাতি, মানুহ ঘুমাইছে, আমি বৰষুণত আছোঁ আৰু জাল পাতিবা। ইয়াতে পাতিম নেকি আমি এতিয়া? ক'ত পাতিবি? ইয়াতে পাতিম আমি। এই আপুনি দেখা নাপায়, আন্ধাৰ হৈছে না ৰাতি। গাইছ এই বাবুই জাল পাতি আছে, এয়া জাল পাতি আছে। এইটো মই টৰ্চ মাৰি দেখাই দিছোঁ। এইটো পুৰা জোৰত বৰষুণ মাৰা। এই গাইছ পুৰা জোৰত বৰষুণ মাৰক, পুৰা বানপানী কৰি দিয়ক, আমাৰ জালত মাছ লাগক পুৰা ভৰ্তি কৰি। এয়া এই পাতিবিলাক, এইবাৰ মই যাম। এই গাইছ ফাইনেলি পাতি আহিলোঁ দিয়ক, মস্ত ডাঙৰ বতাহ বৰষুণ আহিছে, সেইকাৰণে তাড়াতাড়ি যাওঁ আৰু ঘৰত। নহ'লবা এতিয়া পথাৰত কমাই উৰে লৈ যাব, গাছৰ আগত কলমে থৈ দিব, ভোকা হ'ব নহয়। যাওঁ আৰু তাড়াতাড়ি। বাবুৱে এখন পাতি এখন লৈ গ'ল মায়াকে। আমি আৰু মই দুখন পাতি থৈ আহিলোঁ, এতিয়া লাগে নে নালাগে ক'ব নোৱাৰোঁ আৰু। ৰাতিপুৱা চালি গম পাম, মস্ত ডাঙৰ বতাহ বৰষুণ আহিছে, ঘৰত যাওঁ পতাপত।